বিভিন্ন দল সংগঠনৰ কৰ্মী নেতাসকল আমাৰ ইউপিপিএল দলত যোগদান কৰি আছে। এইটোৱে প্ৰমাণ যে আমাৰ ইউপিপিএলৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে বিটিআৰ চৰকাৰ চলি আছে, এই চৰকাৰখন খালি শান্তি স্থাপন কৰা বুলি নহয়, ইয়াতে মানৱ সম্পদ উন্নয়নৰ কাৰণে যি কাম তেখেতে হাতত লৈছে, যি সুপাৰ 50 কওক বা আমাৰ তেনেকৈ কোৱালিটি এডুকেশ্যনৰ কাম কৰাই হওক, তেখেতৰ যিখিনি মানে অন্তঃগাঁথনি উন্নয়নৰ কাম কাজ, লগতে বিভিন্ন যে আমাৰ ৱেলফেয়াৰ ৰিলেটেড এক্টিভিটিছ লৈছে তেখেতে, এই সকলো কামৰ প্ৰতি আকৃষ্ট হৈ আৰু সন্তুষ্ট হৈ আজি আমাৰ ইউপিপিএল দলত হাজাৰ হাজাৰ বিভিন্ন দলৰ নেতা কৰ্মীবিলাক যোগদান কৰি আছে। এইটোৱে প্ৰমাণ যে 2025 চনত আমি এককভাৱে চৰকাৰ গঠন কৰিম। এইটো আলোচনা চলি আছে। আমাৰ ইউপিপিএল আৰু বিপিএফ দুইটা দলৰে নেতৃবৰ্গই আলোচনা চলাই আছে। মই শুনিছোঁ আলোচনাটো মানে এটা পজিটিভ দিশত, এটা মানে ভাল দিশত এইটো আগবাঢ়ি আছে বুলি মই খবৰ পাইছোঁ। গতিকে এইটো নেতৃবৰ্গই আলোচনাটো চলাই লৈ যাব, তেখেতসকলে সিদ্ধান্ত ল'ব। আমি কৰ্মী হয়, দলৰ কৰ্মী হয়, আমি দলৰ কাম কাজ আমি আগুৱাই লৈ যাম। কংগ্ৰেছে কৈছে আমাৰ বিটিআৰত কংগ্ৰেছ আছে নেকি? কংগ্ৰেছটো আমি ইয়াতে দেখা নাপাওঁ। তেখেতসকলে আহি পেলাই ইয়াতে কিবা মিডিয়াত কৈ যাব পাৰে, কিন্তু আমি ইয়াতে কংগ্ৰেছৰ কোনো নামো নিচান দেখা নাপাওঁ, প্ৰেজেঞ্চ দেখা নাপাওঁ। তেখেতসকলে যদি ইলেকশ্যন খেলে ইয়াতে ডিপজিট ঘূৰাই নাপাব। কোনো সমষ্টিতে কংগ্ৰেছে নিজৰ জিকাটোতো বাদ দিয়ক, তেখেতসকলে যে যি ধন জমা দিব ইলেকশ্যনত, যে ডিপজিট নমিনেশ্যনৰ সময়ত যে ডিপজিট দিব, এই ডিপজিটটোৱে তেখেতসকলে ঘূৰাই নাপাব। অৰ্জন মুছাহাৰী আমাৰ লগত একেলগে আন্দোলন কৰিছে। মোৰ অলপ ছিনিয়ৰ হয় তেখেতে, মই দাদা বুলি মাতোঁ, কিন্তু তেখেতক সকলোৱে আমাৰ বিটিআৰ অঞ্চলত টুইংকল টুইংকল ষ্টাৰ বুলিয়ে কয়।